তেওঁলোকৰ ইনষ্টিগেশ্যনৰ কাৰণে বড়ো আন্দোলনটো হ'বলৈ বাধ্য কৰিলে আমি নিজে মই এজন প্ৰফেচাৰ আছিলোঁ প্ৰফেচাৰ হৈ পেলাই আমাৰ নিজৰ ভাষা সংস্কৃতি ৰীতি নীতি ৰক্ষা কৰিবৰ কাৰণে জীয়াই থকাৰ কাৰণে আমি অধিকাৰ বিচাৰি পেলাই অস্ত্ৰ তুলিব লগা হৈছে সেইটোতো চব আপোনালোকৰে পলিচি ভুল পলিচিৰ কাৰণে হৈছিলে কাৰ ভুল পলিচিৰ কাৰণে আপোনালোকৰ গভৰ্ণমেণ্টৰ কাৰণে মই নাম ল'ব বিচৰা নাই য'ত নেকি আমাৰ লগত এলায়েন্স পাৰ্টনাৰ মই নাম ল'ব বিচৰা নাই এই সময়টো আপুনি আছিলে আপুনি মিনিষ্টাৰ আছিলে না আমি এলায়েন্স নহয় দেই আপোনালোকৰ লগত নহয় নহয় আপুনি এতিয়াহে আমি এলায়েন্স নহয় আপোনাৰতো নৈতিক অধিকাৰ নাই বড়োসকলৰ কথা ক'বলৈ নাই আপোনাক মই কৈ দিছোঁ নহয় আপোনাৰ কি নৈতিক অধিকাৰ আছে আপোনালোকে মৃত্যুদণ্ড দিয়া মানুহ আমাক মৃত্যুদণ্ড আপোনালোকে চিঠি লিখা মানুহ কি নৈতিক অধিকাৰ আছে আপোনালোকৰ কাৰণে কি নৈতিক অধিকাৰ আছে আপোনালোকৰ নেতৃত্বৰ কাৰণে গহপুৰৰ আপোনালোকে চুক্তি এখন কৰিছে এতিয়া জেলত কিয় সোমাই আছে আপোনালোকে এখন চুক্তি কৰিলে এতিয়া ৰঞ্জন দৈমাৰী কিয় জেলত সোমাই আছে আপোনালোকৰ এইটো আন্দোলন হ'ল নেকি 526 বড়ো মানুহ হত্যা কৰা হত্যাকাৰী হয় আপোনালোকে ৰঞ্জন দৈমাৰীক জেলত কিয় সোমাই ৰাখিছে কিয় নাটক কৰিবলৈ গৈছে প্ৰমোদ বড়োদাঙৰীয়া কিয় আপোনালোকে মাত্ৰ এসপ্তাহ আগত কিয় আপোনালোকে নাটক কৰিবলৈ গৈছে প্ৰমোদ বড়োৱে দিল্লীত হোম মিনিষ্টাৰক এই এসপ্তাহ আগত কিয় নাটক কৰিবলৈ গৈছে 5 বছৰ বহি থাকিলে তেওঁক ৰিলিজ দিব লাগে আপোনাৰ কি প্ৰমাণ আছে যে প্ৰমোদ বড়োদাঙৰীয়া ৰঞ্জন দৈমাৰী ডাঙৰীয়া চুক্তি কৰি জেলত সোমাই দিয়া মানুহ নহয় আপোনাৰ কি প্ৰমাণ আছে আপোনাৰ কি প্ৰমাণ আছে ৰঞ্জন দৈমাৰী কেনেকে কোনটো যুক্তিত আমাৰ প্ৰমোদ বড়োদাঙৰীয়া জেলত পঠিয়াব কি প্ৰমাণ আছে আমি আপোনাৰ সিক্ৰেসি নাজানো বাতৰি কাকত পঢ়ি চাও তেওঁ কি ক'বলৈ গৈছে বাতৰি কাকতত বহুত কথা লিখে আমি মূল বিষয়টোত থাকিম 18